Hello friends, আজি যেহেতু পৰিৱেশ দিৱস হয়, আজি 5 জুন তাৰিখে পৰিৱেশ দিৱস পতা হয় সমগ্ৰ অসমৰ লগতে বিশ্বত পতা হয় পৰিৱেশ দিৱস। সো আমিও মানে আমাৰ গাঁৱত আমিও মানে পৰিৱেশ দিৱস হিচাপে পালন পূৰ্বতে কৰি আহিছোঁ। আজিও ঠিক তেনেকুৱা ধৰণৰ আমি পৰিৱেশ দিৱস পালন কৰিব ওলাইছোঁ। আমি ইতিমধ্যে আমি কৰি আহিছোঁ, আমাৰ স্কুলত কৰি আহিছোঁ ইতিমধ্যে। আৰু আমিও এই আমাৰ মন্দিৰৰ ওচৰত এখন ঠিক ধুনীয়া এখন ফিল্ড আছে। সেই ফিল্ডখনত আমি আজি গছ ৰোপণ কৰিবলৈ আমি ওলাইছোঁ। আমাৰ কৃষ্ণ ফ্ৰেণ্ড হয় মোৰ, সি গাঁত খান্দি আছে। আৰু আমি পানীও যোগাৰ কৰি থৈ দিছোঁ। পানী অলপ পিছত আমি ৰোপণৰ হোৱাৰ পিছত আমি পানী দিম। চ' আমি এতিয়া আৰম্ভ কৰোঁ, পুলিটো ৰোৱা আৰম্ভ কৰোঁ। জলদি অলপ খান্দিব, তেতিয়াহে আমাৰ আৰু বেলেগৰ আপুনি যিহেতু ৰোৱাৰ আমাৰ হয়তো আৰু প্ৰগ্ৰেম আছে, সেইকেইটা আপুনি যিমান জলদি কৰক, অলপ জলদি কৰি দিয়া। মানে কি ক'বা আজি পৰিৱেশ দিৱসৰ উপলক্ষে অলপ কিবা কোৱা, কিহৰ কাৰণে ৰোৱা হয়, কিয় প্ৰয়োজন আমাৰ গছ তেনেকুৱা? যিহেতু আজি পৰিৱেশ দিৱস হয়, যিহেতু সমগ্ৰ বিশ্ব আৰু অসমত আমাৰ পৰিৱেশ দিৱস পালন কৰি আছে, আমিও সেইকাৰণে প্ৰত্যেক বছৰে আমি পৰিৱেশ দিৱসটো আমি পালন কৰোঁ। আমিও সেয়েহে আমিও গৰম নেওচি হ'লেও আমি আজি যিহেতু বহুত গৰম আজি, তথাপিও আমি মানে আমাৰ নিজৰ দায়িত্ব এটা আছে। গতিকে আমিও যাতে নৱপ্ৰজন্মক আমিও যাতে এনেকুৱা ধৰণৰ আৰু পিছলৈকে আমিও যে আনিব পাৰোঁ, সেইবাবে আমি আজি পুলিটো ৰোপণ কৰিছোঁ। আৰু পূৰ্বেতো আমাৰ যিবিলাক আমাতকৈ ওপৰত যিবিলাক আমাৰ দাদা আছে, খুৰা আছে, তেওঁলোকেও এই গছবিলাক ৰোপণ কৰিছে। এইফালে আপুনি অকণ দেখাই দিব। এইফালে আমাৰ পানী দি আছে এইফালে। আৰু আমাৰ এইফালে গছ, আমাৰ যিবিলাক আমাৰ পুৰণি দাদা খুৰাহঁত এইফালে আমাৰ গছ ৰোপণ কৰিছে। আজি এনে ক'ৰ পৰা আহিলে, ক'ত মানে ৰোপণ ক'ৰ পৰা কৰি আহিলে? এতিয়া আমি বৰ্তমান স্কুলত কৰি আহিছোঁ। স্কুলত আমি 2-3ডাল গছ, বৰগছ, আহঁত গছ এনেকুৱা আমি ৰুই থৈ আহিছোঁ। এতিয়াও আমি ইয়াতে তেনেকুৱা ধৰণৰে আৰু এতিয়া প্লেনিং আছে নেকি আৰু বেলেগ? আৰু আমাৰ প্লেনিং আছে, জেগাত যাবলৈ প্লেনিং আছে। আমি ইয়াৰ পিছতে আমি তাতো পৰিৱেশ আমি দিৱস কিবা NGO থ্ৰুৱেদি কৰি আছে নে নিজা ববীয়াকেও কিবা? আমি NGO বুলি নহয়, আমি আমাৰ গাঁৱৰ ল'ৰাখিনি আমি প্ৰত্যেক বছৰে আমি মানে পৰিৱেশ দিৱসতে আমি এনেকৈ গছ গছনি ৰুওঁ। গতিকে আৰু বিশেষ মই এনেকৈ ধৰণৰ নকওঁ। আৰু কিবা ক'বা নেকি তুমি? মই যিখিনি মোৰ কৰিবলগীয়া এইখিনিয়ে আৰু ন? ঠিক আছে, আজিলৈ বাই বাই ফ্ৰেণ্ডছ।